বন্ধুসকল বৰ্তমান ভাওনা ষ্টাৰ্ট হ'ব আৰু এতিয়া আমি প্ৰেন কৰা তাত আহি গ'লো। এতিয়া আমাক প্ৰেন কৰিব আৰু এই গোটেইকেইটা আছে আৰু আপোনালোকক দেখুৱাই আছে এইফালে গোটেই ভাৱৰীয়াসকল ওলাই আছে আৰু প্ৰেন কৰি আছে চাই এখন বহুত পেকিং দিছে দেই। মেইন পাৰ্ট নহয় জানো বঘাখোৰ। তো গাইজ বৰ্তমান মই মোৰ মেকআপ কৰি আছে দাদাই মোৰ মেকআপ কৰি আছে দাড়িটো তো গাইজ বৰ্তমান মোৰ দেখিছে পেইণ্ট কৰি দিয়া হৈ গ'ল ধুনীয়াকৈ একদম মুচ চুচ লগাই দিলে চব। তো গাইজ মই লৈছোঁ বিৰিঞ্চিমণি মোৰ পুত্ৰ বঘাখোৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাব ধুনীয়াকৈ এতিয়া হেৰি কৰা হৈ গ'ল আৰু এখন আছে এখন বচন তাৰপৰা এইফালে সকলো ওলাই আছে এইটো শিৱ এইফালে সকলো ধুনীয়াকৈ আছে। তাৰপিছত আপোনালোকক মই বঘাখোৰক দেখুৱাই আছোঁ ৰ'ব। এইগৰাকী হৈছে বঘাখোৰ চাই দিয়া এইফালে বঘাখোৰ ধুনীয়া একদম ড্ৰেছ মানে বাঘৰ দৰে মুখখন আৰু নিচে গম পাইছেই। তাৰপিছত এইফালে অগস্তিমণি আৰু এইফালে আছে শিৱ মহাদেৱ এইফালে চাই দিয়ক মহাদেৱ একদম। বন্ধুসকল নামঘৰত বৰ্তমান সূত্ৰ নাচি আছে আৰু আমি ইয়াত ধুনীয়াকৈ ওলাই আছোঁ। এইফালে সকলো ওলাই আছে এতিয়া গান বায়ন গোৱাৰ পিছত এতিয়া সূত্ৰ নাচিছে। গতিকে চাই থাকক ভিডিঅ'টো। বৰ্তমান মোৰ প্ৰৱেশ আছিলে প্ৰৱেশ মই কৰি আহিলোঁ। আপোনালোকক যদি মই ভিডিঅ'বোৰ পাওঁ তেতিয়াহ'লে মই আপোনাক দেখুৱাম তেতিয়া কাৰণ মোবাইলটো মোৰ ইয়াত আছিলে সেইকাৰণে ভিডিঅ' মানে বনোৱাত ইমান হেৰি নহয়। যদি মোৰ দাদাসকলে বনাইছে তেতিয়াহ'লে মই সিহঁতৰ পৰা লৈ পিনি ভিডিঅ'টো লগাই দিম। আৰু এতিয়া মোৰ প্ৰৱেশ হৈ আহিলে তাৰপৰা আৰু আকৌ আছে আৰু আছে গতিকে ভিডিঅ'টো চাই থাকক। ধ্যান ভঙ্গ দেবী নে মানবী নে হৰবৰ মই এজনী হৰবৰ অপেশ্বৰী ইয়াত তাকো বনৰ মাজত স্বৰ্গৰ পৰা নামি আহোঁতে ইয়াত বিহাৰ কৰি থাকোঁতে অৰ্থাৎ মোৰ দুনয়ন আপোনাক পৰি হে প্ৰভু গতিকে মোৰ মনোকামনা পূৰ্ণ কৰক। তোমাৰ সংকল্প মই পূৰ্ণ কৰিব নোৱাৰো। মোৰ শুভ কাৰ্যত বিঘিনি নঘটাবা তুৰন্তে মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। নাই মুনিবৰ এইবোৰ মই কি শুনিছো স্বৰ্গৰ পৰা আহিছো আপোনাৰ সং পাবলৈ অৰ্থাৎ আপোনাক দেখি মোৰ মন অস্থিৰ হৈ পৰিছে। গতিকে ঋষিবৰ ধৈৰ্য ধৰি আৰু কৰ্ণ ভৰি শুনক আপুনি মোক গ্ৰহণ কৰক। এফালে মোহিনীৰ আহ্বান আনফালে ব্ৰহ্মকাশ মুক্ত। যদিহে আপুনি মোক গ্ৰহণ নকৰে তেন্তে শুনক মুনিবৰ
আপোনাৰ সাক্ষাতে মোৰ প্ৰাণ নিৰ্বিষৰ যাওক মোহিনী সঁচাই যদি ভাবিছা তুমি এনে বাক্য তেন্তে আহা মোৰ তাত চিৰদিন ভাৰ্যা হৈ থাকিবা মোৰ প্ৰভু শুনি সুখী হলো চিৰদিন আপোনাৰ অৰ্ধাংগী হিচাপে কৰিম সেৱা ঠিক আছে প্ৰভু তো গাইজ বৰ্তমান আমাৰ সমাপ্ত হ'ল আমাৰ ধুনীয়াকৈ ভাও একদম সমাপ্ত হ'ল এইটো হতানন্দ মোৰেই আৰু লগৰীয়া বুলি ক'ব লাগিব হতানন্দমণি মই বিৰিঞ্চিমণি আছিলোঁ আপোনালোকে নিশ্চয় গম পাইছে আৰু মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম জয় শ্ৰীকৃষ্ণ